এয়া গণশিল্পীগৰাকীৰ আদ্যশ্ৰাদ্ধৰ থলী পালোগৈ আৰু আমি দেখুৱাইছিলোঁ আগৰ ভিডিঅ'টোত যে কেনেধৰণে আমি মানুহ লগ পাইছিলোঁ আহোঁতে আৰু আমি আহি পাওঁতে সন্ধিয়াই লাগিল আৰু আমি পোনে পোনে আহি তেখেতৰ সমাধিস্থলটো পালোহি আৰু এটি সেৱা জনালোঁ। তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক আৰু তেখেতৰ যি সৃষ্টি সেই সৃষ্টিখিনি প্ৰত্যেকজন অসমবাসীয়ে মনত লৈ লওক আৰু তেখেতে বুজাব বিচাৰিছিলে গানৰ মাজেৰে যে আমি কি কৰা উচিত বা কি কৰিব লাগে এইখিনি কথা আৰু এই দিনটো এটা ইতিহাসৰ পাতত জিলিকি ৰ'ব আৰু তেখেতৰ নামটো থাকিব, তেখেতৰ নামটো জিলিকি ৰ'ব। তেখেত এজন এক অনন্য গায়ক আছিলে, গণশিল্পী আছিলে। তেখেতৰ গানৰ সুৰ কথাই বেলেগ আছিলে। গতিকে তেখেতক আজি ৰাইজে বহুত বেছি বিচাৰিছে আৰু এতিয়া বিচাৰিলেনো কি হ'ব, তেখেত আমাৰ মাজত নাই, গুচি গ'লগৈ অজান দেশলৈ। আৰু এয়া এটা ভিডিঅ' কৰি ৰাখিলোঁ, যিমান দিনলৈকে থাকিব ফেচবুক সিমান দিনলৈকে এইটো ভিডিঅ' থাকিব। তাৰপিছত আৰু আমাৰ সতি সন্ততিয়ে তেখেতৰ নামটো মনত ৰাখিব আৰু আমি এতিয়া তেখেতৰ গানৰ প্ৰতিটো কলিয়েই কাৰ্যকাৰী কৰি যাব লাগিব, তেতিয়া তেখেতৰ আত্মাই আৰু বেছি শান্তি লাভ কৰিব। আৰু দেখিছেনে ৰাইজ, এইটো পাৰ ৰাতিপুৱাৰ পৰা এনেকৈ ৰৈ আছে। ইমান জনসমাগমৰ মাজতো পাৰ চৰাইটোৱে ভয় খোৱা নাই আৰু তেখেতে ৰৈ আছে বুলি কৈছে। গতিকে এইও এটা ৰহস্যই হয়। এটা ভিডিঅ' কৰি ৰাখিলোঁ এনেধৰণে। আমি লগ পালোঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি উমানন্দ মুদৈক। তাৰপিছত আৰু তেখেত এজন সাধাৰণ সম্পাদক আছিলে প্ৰাক্তন ডুমডুমা মহাবিদ্যালয়ৰ, আৰু এটা ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত আমি লগ পালোঁ পিংকিক আৰু তাইৰ ভিডিঅ'খিনি চাই ভাল লাগে, খুব স্পষ্টবাদী ছোৱালীজনী। কেতিয়াবা যদি মোৰ এই ভিডিঅ'টো গৈ পায়গৈ, তাই নিশ্চয় ভাল পাব ভিডিঅ'টো চাই। আৰু এনেকৈ ভিডিঅ' এটা কৰি ৰাখিলোঁ আৰু সময় সুবিধা পালে তেখেতৰ তাইৰ আচলতে ঘৰ ওলামগৈ। ঘৰ তাইৰ দোকান আছে নহয় শিৱসাগৰত, আৰু যাম বুলি ভাবিছোঁ, যিহেতু শিৱসাগৰলৈ যাব লাগিব ভৱিষ্যতে, আছে কাৰণ তাৰো। তাৰপিছত এয়া আমি গৈয়ে এতিয়া ভোজন কৰি ল'লোঁ, খাই ল'লোঁ আৰু ইমান মানুহৰ কাৰণে যোগান ধৰিছে খাদ্য। আচলতে যেনেকৈ ভগৱানে দি থাকে নহয় খাদ্য, এনেধৰণে দিছে যোগান, কোনো অভাৱ অনাটন নোহোৱাকৈ দি আছে দেই ৰাইজ। তাৰপিছত এয়া চাৰিওফালৰ এটা ভিউ ৰাখি থ'বলৈ চেষ্টা কৰিলোঁ। এয়া মানুহ আহিছে গৈছে, ইয়াতে বহিছে গৈছে, এনেকুৱা ধৰণৰ কথা। তাৰপিছত আমি এইখিনি ভিডিঅ' কৰোঁতে যথেষ্টখিনি ৰাতিয়েই হ'ল, আমাৰ প্ৰায় 8টা চাৰে 8টা বাজিলেগৈ। তাৰপিছত এনেকৈ এটা ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত আৰু আহোঁতে তেখেতৰ পৰিয়ালটোক চাবলৈ চেষ্টা কৰিছিলোঁ, যথেষ্টখিনি ভিৰ হৈ আছিলে। গতিকে আমি পোনে পোনে এইফালে গুচি আহিলোঁ। এতিয়া আকৌ যাম তেখেতৰ পৰিয়ালটোৰ ওচৰলৈ আৰু তেখেতৰ যিখিনি সৃষ্টি সেইখিনি দেখুৱাবলৈ এতিয়াও বাকী হৈ আছে। আৰু এয়া যাম আৰু লাহেকৈ এতিয়া। তাৰপিছত এয়া বহুদিনৰ পৰা আশা আছিলে ইয়ালৈ অহাৰ, আৰু সেইখিনি আশা সম্পূৰ্ণ হ'ল। আৰু দিনৰ ভিউটো দেখাব নোৱাৰিলোঁ, তাৰ কাৰণে দুখিত ৰাইজ। তাৰপিছত এটা ভিডিঅ' কৰি ৰাখিলোঁ এনেধৰণে। এয়া ইমান মানুহ চাৰিওফালে আহি আছে গৈ আছে ইফালে সিফালে, আৰু এয়া বেটাৰো ভাগৰ লাগে। তাৰপিছত হ'লেও খুব আনন্দ পাইছে ল'ৰাটোৱে। আৰু এয়া আহিম বুলি, সৰু ল'ৰা ছোৱালীনো কি আৰু, ক'ৰবালৈ আহিবলৈ পালে এনেও ভাল লাগে। তাৰপিছত তেখেতৰ পৰিয়ালটোৰ ওচৰলৈ গ'লোঁ আৰু পূৰা ভিৰ হৈ আছে। শ্ৰদ্ধাঞ্জলি পত্ৰ তেওঁক প্ৰেৰণ কৰিছে বহু মানুহে, আমি অহাৰ পৰা কৰিয়ে আছে এনেধৰণে। তাৰপিছত তেখেতৰ পৰিবাৰৰ মুখখন দেখিলোঁ, খুবেই দুখ লাগিলে। কি বুলিনো মাত লগাম, বুজাব নোৱাৰা এক পৰিস্থিতি। তাৰপিছত
এয়া এইটো সময়তে এজন মানুহে আমাৰ ল'ৰাটোক ফটো মাৰিছে। তাৰপিছত মোৰ অচিনাকি মানুহে এনেকৈ ভিডিঅ' এটা কৰিছে, মানে কি ফটো মাৰিছে কাৰণে মই অলপ হাঁহি দিব লগা হ'ল। আচলতে হাঁহিব লগা পৰিস্থিতি ইয়াত নাছিলেই, আৰু তাৰ কাৰণে ক্ষমা কৰিব ৰাইজ। তাৰপিছত এয়া দূৰৰ পৰাই এনেকৈ চাইছোঁ। এয়া খুব দুখ লগা, কিমান সহ্য শক্তি থাকিব লাগিব তাইৰো। আৰু এটি সন্তান আছে, আৰু কৈছে নহয় তাই যে সন্তানক দেউতাকৰ নিচিনাই গঢ়ি তুলিম বুলি। এয়া তাৰপিছত আমি গণশিল্পীগৰাকীৰ ফটোখনৰ ওচৰতে এটা ভিডিঅ' কৰি ৰাখিলোঁ স্মৃতি হিচাপে। আৰু তাৰপিছত দেউতাকো ভিডিঅ' এটা কৰি ৰাখিলে এনেকৈ। তাৰপিছত আৰু তেখেতৰ আছে নহয় সৃষ্টিখিনি দেখুৱাবলৈ চেষ্টা কৰিম এতিয়া। আৰু এয়া তেখেতক লৈ কিছুমান লোকে লিখিছে কিছুমান লেখনি, আৰু তেখেতৰ গানসমূহ ইয়াতে প্ৰকাশিত হৈ আছে। গতিকে আমি কিতাপখন পাই খুবেই সুখী হ'লোঁ, আৰু ইয়ালৈ আহি এয়া আৰু এটা মানে আমাৰ প্ৰাপ্ত হ'ল। আৰু এয়া তাৰপিছত এইখিনি হৈছে তেখেতৰ সৃষ্টি। আৰু যিসকলে ইয়াতে ফটো দেখিছে নহয় ৰাইজ, আৰু যাৰ যাৰ যি যি স্মৃতি আছে তেখেতৰ লগত, শদিয়াদেৱৰ লগত, আৰু সেইখিনি ফটো উঠাই ইয়াতে ৰাখি থৈছে। আৰু এয়া এজন অতুলনীয় বুলি ক'ব পাৰি তেখেতৰ সৃষ্টি। আৰু তেখেতে যিখিনি মানে বাজনা ব্যৱহাৰ কৰিছিলে, আটাইখিনি আছে যিখিনি থাকিব লাগে এজন মানে ব্যক্তিৰ, মানে সংগীতৰ লগত জড়িত ব্যক্তি। এই গোটেইখিনি তেওঁ জানে, গাবও জানে, বজাবও জানে। গতিকে এজন মানে বেলেগ এজন ব্যক্তিক আমি হেৰুৱাই খুবেই দুখিত ৰাইজ। তাৰপিছত এইখন এখন কি বুলি ক'ম, পোষ্টাৰ বুলি ক'লেও ভুল নহয়, আৰু মই নাম ঠিক মানে ধৰিব পৰা নাই কি ক'ম। তাৰপিছত ইয়াতে জনগণে মানে চাইন কৰি থৈ গৈছে, তেওঁলোকৰ স্বাক্ষৰসমূহ কৰি থৈ গৈছে, যিসকলে আহিছে নাম লিখি থৈ গৈছে। যথেষ্ট দীঘল এইখন, আৰু মই এটা ভিডিঅ' কৰি ৰাখিছোঁ। এইখন দেখিছেনে বাৰু? আমিও আমাৰ স্বাক্ষৰসমূহ কৰি থৈ গ'লোঁ, আৰু বহুতখিনি দীঘলীয়া, আৰু হাজাৰ হাজাৰ মানুহ আহি ইয়াতে প্ৰায় 2.5 লাখ মানুহ যদি ইয়াতে স্বাক্ষৰ কৰিব লগা হয়, কিছুমানেতো স্বাক্ষৰ নকৰাকৈও ৰৈ গৈছে কিছু লোকে। গতিকে এয়া আৰু এটা মানে সাক্ষী হৈ ৰ'ব, আৰু এটা দিন মানে অসমৰ জনগণে এটা নতুন এটা সাক্ষী, মানে এটা অদ্বিতীয় সাক্ষী বুলি ক'লেও ভুল নহয়। আৰু এয়া যিসকল ব্যক্তি অনুষ্ঠানে মানে ব্যক্তিসকলে ইয়াক এই আদ্য সাধৰখনলৈ সামগ্ৰীসমূহ কিছুমানে ইয়াত মানে যোগান ধৰিছে, তাৰে তালিকা এখন ইয়াত প্ৰস্তুত কৰি থৈছে। এয়া মানে দি থৈছিলোঁ। আৰু লগতে তেখেতৰ ঘৰলৈ আহিব লগা ৰাস্তাটো, আৰু তেখেতক ক'ত ক'ত কি আয়োজন কৰিছে, ক'ত ভোজনালয় আছে, সেইখিনি কথাও এটা মেপৰ যোগেদি অংকন কৰি থৈছে। খুব আচলতে নিয়াৰিকৈ আয়োজন কৰিছিলে এই আদ্য সাধৰখন। তাৰপিছত এইটো হৈছে এটা মানে কক্ষ, আৰু ইয়াতো আমি এটা ভিডিঅ' কৰি ৰাখিলোঁ। স্মৃতি চাৰণ বুলি কৈছে এইটো, আৰু ইয়াতে আচলতে আটাইখিনি স্মৃতি ইয়াতে সন্নিৱিষ্ট কৰা হৈছে। যিসকল ব্যক্তি ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছেহি, প্ৰতিটো প্ৰতিষ্ঠানে আহিছে, আৰু কিছুমানে হয়তো ব্যক্তিগতভাৱেও দিছে। গতিকে ইয়াতে আঁৰি থৈছে, মানে ধুনীয়াকৈ সজ্জিত কৰি থৈছে। আৰু তাৰপিছত অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহ ইয়াতে সংলগ্ন হৈ আছে, আৰু মই বিশেষকৈ দেখুৱাব নোৱাৰিলোঁ। ইচ্ছা আছিলে দেখুৱাবলৈ প্ৰতিটো শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ মানে পিকচাৰ, কিন্তু সময় যিহেতু নহ'লগৈ, আমি ইয়াত ৰৈ থাকোঁতে যথেষ্টখিনি দেৰি হ'ল। গতিকে এখন এখনকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপনখিনি দেখাব পৰা নগ'ল, আৰু এয়া ভিডিঅ'হে এটা কৰি ৰাখিলোঁ ৰাইজ। তাৰপিছত আশা কৰিছিলোঁ তেখেতৰ আপোন ঘৰখনলৈ এবাৰ যাম, কিন্তু সময় নহ'বগৈ যেন লাগিছে, কাৰণ ৰাতি হৈ গৈছে যথেষ্টখিনি, আৰু যথেষ্টখিনি যাবও লাগিব ঘৰলৈ।
এয়া তাৰপিছত আমি সেইকাৰণে গুচি আহিলোঁ। যদি পাৰোঁ এদিন আকৌ ওলামগৈ তেখেতৰ ঘৰ। তাৰপিছত এনেকৈ ঘূৰি আহিলোঁ। ঘূৰি অহাৰ পৰত মানে দেউতাকে ক'লে যদি মানুহ থাকে নহয় দলঙত তেতিয়াহ'লে আমি এটা ভিডিঅ' কৰি ৰাখিম দেই। তেতিয়া দেখিলোঁ আগফালে গাড়ী ৰৈ আছে আৰু ইয়ালৈ অহা গাড়ীয়ে ৰৈ আছে ইয়াতে। গতিকে সেইকাৰণে আমি এটা ভিডিঅ' হিচাপে কৰি ৰাখিলোঁ ইয়াতে। ৰাখি আৰু এটা ভিডিঅ' মানে কি কৰিলোঁ, এটা নহয় কেইবাটাও কৰিলোঁ দেই ৰাইজ। তাৰপিছত এয়া স্মৃতি হৈ ৰওক এই দিনটো। আৰু মানে কি ক'ম, এইখন হৈছে শদিয়াৰ ধলা শদিয়া দলং, ভাৰতৰ আটাইতকৈ দীঘল দলং হয়। তাৰপিছত এটা ভিডিঅ' কৰি ৰাখিলোঁ। তাৰপিছত এয়া আৰু এইটো ভিডিঅ' কেনেকুৱা লাগিছে ৰাইজ, আৰু যদি ভাল লাগে জনাব ৰাইজ। তাৰপিছত পুনৰ লগ পাম এটা বেলেগ ভিডিঅ'ত। তো এতিয়ালৈ আহিছোঁ, বাই বাই।